বহুত নম্বৰ পালা ন পাৰ্টি দিব লাগিব আৰু অকলে খাবা পাৰ্টিটো দিবা আৰু কাঁচা বাদাম ক'ত কাঁচা বাদাম ওলাইছে ক'ত চাই ল'ম কাঁচা বাদামটো ওইটো বাকলিটো অঁ আহা হৈ গ'ল সকলোকে মোৰ ডিছাইনাৰ চেনেলটোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোকে ভালে আছে আৰু ময়ো আপোনালোকৰ আশীৰ্বাদত ভালে কুশলে আছোঁ আৰু গাইজ আজি এতিয়া আমি যাব ওলাইছোঁ স্কুললৈ বেটীক থ'বলৈ যোনসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে আপোনালোকে সকলোৱে মোৰ চেনেলটো লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ লগত কৈ আছা যে তুমি এয়া মোৰ বেটীয়ে মোৰ লগত কৈ আছে আৰু এতিয়া বেটীক থ'বলৈ যাম টাইমো হৈ গৈছে স্কিপ নকৰিব শেষলৈ চাই থাকিব আৰু এতিয়া বেটীক লগত লৈ স্কুললৈ যাম ন বেটা বলক নহ'লে স্কুললৈ ওলাই যাম আৰু বলক আমাৰ আজি মাছ বহুত পাইছে লাঙি জালত এয়া চব ৱাও কি মাছ গাইছ শিঙি মাছ মাগুৰ মাছ কাৱৈ কলিহনা গৰৈ চব মাছ পাইছে চব গাইছ এয়া লোকেল মাছ জিন্দা এয়া চব জালত লাগিলে এয়া আমাৰ মাকবৌয়ে এতিয়া মাছখিনি উলিয়াই আছে আমাৰ বাইদেউ ৰখীয়া হৈ আছে মাছখিনি মেকুৰীয়ে লৈ যাব বুলি ৰখীয়া হৈ আছে বেটাও তাতে লগত আছে এয়া আৰু ধুনীয়াকৈ ঔটেঙাৰ লগত বনাই খাম আৰু এই আমাৰ লোকেল মাছখিনি আৰু বাকী থকাখিনি আপোনালোকক লাগে যদি কমেণ্টত জনাব আপোনালোকলৈও থৈ দিম এয়া লোকেল এয়া এতিয়া আমি নামি গৈছোঁ বেটী স্কুল থ'বলৈ অঁ বেটী ক'ত আছা অঁ তুমি তাত আছাগৈ তোমাক বিচাৰি আছোঁ মই আহা আমাৰ চাইকেলখন আনি ল'ম দেই মোৰ চাইকেলখন পৰি আছে চব এয়া এয়া গাইছ মোৰ চাইকেল আহা গাইছ এতিয়া আমি স্কুললৈ পালোহি এয়া প্ৰাৰ্থনা সভা চলি আছে আমাৰ ছাৰে ধুনীয়াকৈ ল'ৰা ছোৱালীবোৰক শিকাই আছে প্ৰাৰ্থনা কেনেকৈ গাব লাগে কেনেদৰে এক্সাৰচাইজ কৰিব লাগে এইবিলাক ধুনীয়াকৈ ছাৰে শিকাই আছে এয়া আপোনালোকে দেখিছে চাগে আমাৰ স্কুলখন নতুন হ'বও পাৰে কিন্তু ধুনীয়াকৈ ছাৰহঁতে ল'ৰা ছোৱালীবোৰক শিকায় সেয়ে মই এখন স্কুলত দি বহুত নিজকে ভাল লাগে আহিও ভাল লাগে এয়া চব গাইজ ছাৰ ইমান ধুনীয়াকৈ শিকাই আছে ফিজিকেল এক্সাৰসাইজ কোৱা কৈ পিনি তুমি 1 তেনেকৈ তুমি সবকে 10 বাৰ কৰাবা বল 10 টাইমছ একদম পুরা ফিজিক্যাল এক্সারসাইজ 1 2 3 কৈ 10 বাৰ একদম সবকে বল তাৰ পাছত প্ৰেয়াৰ ষ্টাৰ্ট হ'ব বুজি পালানে যেতিয়া আমি ফিজিক্যাল এক্সারসাইজ কৰিলো ফিজিক্যাল এক্সারসাইজ 1 2 3 4 5 10 বাৰ কৰিলো 10 বাৰৰ পাছত মনত ৰাখিছ নাই 10 বাৰ কৰাৰ পাছত প্ৰেয়াৰ ষ্টাৰ্ট দিবা প্ৰেয়াৰৰ পাছত প্ৰেজেন্টেশন শেষ হোৱাৰ পাছত সাবধান বিশ্ৰাম সাবধান এতিয়া আমি ইয়াতে বহি আছোঁ চক কোনটো জেগাত বহি আছোঁ এইফালে চক এয়া আমাৰ জেগা আমি ছোৱালীৰ কাৰণে ইমান কষ্টত ইয়াতে বহি থাকোঁ আৰু এয়া বাইদেউ আৰু বাইদেউ দুজনী বাইদেউ নহয় এইটো মামো হয় বাইদেউ আৰু কেইবাজনো আছিলে কিন্তু আজি নাই অহা
এই আমি তিনিজনী ইয়াতে ৰৈ আছোঁ আৰু আজি এয়া মামো বহুত কষ্ট কৰিছে বেচেৰা আৰু এয়া চক গাইজ এয়া আমাৰ ৰাস্তা কাষতে আছে এয়া 2-3 ঘণ্টা ইয়াতে বহি আমি টাইম পাছ কৰি থাকোঁ আৰু মোবাইল টিপি থাকে আৰু ময়ো তেনেকৈ কিবা কিবি কৰি থাকোঁ আৰু টাইমটো পাছ যিহেতু 2-3বাৰমান অহা যোৱা কৰিবলৈ মন নাযায় সেয়ে ইয়াতে বহি থাকোঁ আৰু কোনে কৈছে তুমি ক'ত পালা আকৌ তোৰ ক'ব নাপায় নহয় তুমি ক'ত পালা পইচাটো তো গাইছ এয়া আমি এতিয়া ঘৰ পালোঁগৈ আৰু এয়া মোৰ বেটি কটকী বেটি হয় এইটো ন ঐ বেটি আজি কি শিকাইছিলে স্কুলত আই কৈ দিয়া কবিতা ধুনীয়া ছোৱালী আই কোৱা আজি কিমান নম্বৰ পালা তুমি হা কিমান বা ইমান নহয় বহুত নম্বৰ পালা ন পাৰ্টি দিব লাগিব আৰু অকলে খাবা পাৰ্টিটো দিবা আৰু মোক খুৱাবা আৰু কি খাবা তুমি পাৰ্টি নহ'ব দেই আমাকো দিব লাগিব দিবা হয় নি তুমি ক'ত যাবা এতিয়া হয় নি কোৱা আকৌ সকলোৱে চাই থাকিব মোৰ জাকৈ মাৰাটো কৈ দিয়া কি কি কৈছা কি কৈছা মোৰ চেনেলটো কোৱা মোৰ বেটি জাকৈ মাৰিব যাব এতিয়া ক'ত মাৰিবা বেটা অ' মা হয় অ' মা তুমি ক'ত জাকৈ মাৰিবা তলত অঁ ব'লা নহ'লে অঁ ব'লা ডাঙৰ মাছ পাবলৈ আশীৰ্বাদ কৰিবা কৈ দিয়া এয়া মোৰ জাকৈ মাৰিব গৈছে বেটিয়ে মাছ দিম দেই কৈ দিয়া আয়ক মই বহুত মাছ ধৰিম এতিয়া কৈ দিয়া চেণ্ডেলটো ইয়াতে থৈ দিয়া ক'ত মাৰিবা এতিয়া পানী ইয়াত এয়া গাইজ চব শেহতীয়াকৈ আকৌ বাৰিষা আহিছে লক্ষী পূজাত আপোনালোকক কৈছিলোঁৱে আমাৰ ভঁৰালখিনিত সোনকালে বাৰিষা হয় বুলি এয়া চক গাইজ এতিয়া বাৰিষা ক'লে পালেগৈ চক এয়া আমাৰ নানীহঁতৰ ঘৰলৈ পানী সোমালে ইয়াতে মাৰিবা আকৌ চেণ্ডেলটো ইয়াতে থৈ দিয়া এনেকৈ ৰ'বা এইটো হাতটো এইটো এনেকৈ এয়া গাইজ দেখিছে আমাৰ বেটি মাছ মাৰিছে এয়া গাইজ চক ভালকৈ মাৰা আকৌ পৰি গৈছে নি মাছখিনি ভালকৈ পাব ভালকৈ মাৰা আকৌ এই বনখিনি মাৰি দিয়া বনখিনিত মাৰ কি ডাঙৰ মাছ এটা পলাইছে ইয়াত মাৰ উঠা উঠিলে নাই হা ক'ত ভৰাই দিয়া আকৌ মাছটো খালৈটোত ভৰাই দিয়া সেয়া কেনেকুৱা মাছ মাৰি কেনেকুৱা লাগিছে বেটা ভাল লাগিছে নে বেয়া লাগিছে ভাল লাগিছে নালাগে এইফালে যাব নালাগে এইফালে দ হ'ব এইফালে
ভালকে মাৰ, ভালকে মাৰ। বন্ধু মাৰে বন্ধু মামু মাৰ বন্ধু সোমাইছে। বন্ধু খাম তাতে মাৰ, এইফালে নাযাবা। ইয়াতে মাৰ, ইয়াতে মাৰ। বন্ধু খাম অঁ, এইফালে মাৰি থাকা, ইয়াত, ইয়াত, ইয়াতে মাছ পাই, ইয়াতে মাছ পাই। ইয়াত মাৰি দিয়া, ইয়াত, এই ইয়াত। কি দাম নি কি দাম অঁ, তাতে ধুমধুমকৈ মাৰি দিয়া। নহয়, এনেকৈ কৰি লোৱা। ৰ'বা, এনেকৈ কৰি, এনেকৈ ৰ'বা, মই কৈ দিম নহয়, এনেকৈ কৰি। এনেকৈ জাকৈ মাৰে, তাৰপিছত মাছটো সোমাব। ঐ, কি ডাঙৰ মাছ। অঁ, এনেকৈ মাৰ। কি মাছ সোমাইছে? সোমাইছে নাই? সোমাইছে, ভৰাই দে, খালৈটো ভৰাই দে। মাছটো। এয়া গাইছ, এতিয়া বৰষুণ দিছে। এয়া চক, ইমান ডাঙৰ বাৰিষা হৈছেগৈ। ডাঙৰ বাৰিষা বুলিয়ে ক'ব লাগিব আৰু যেতিয়া আকৌ চোতাললৈ পাইছেগৈ আৰু এয়া ভৰাৰ তললৈ পালেহি আৰু আমাৰ তাঁতৰ শালত চক, তাঁতৰ শালত পানী পালেগৈ। এয়া গাইছ চক, এয়া পানী পাইছেগৈ। এতিয়া কি কৰিম তাকে ভাবিছোঁ। উঠাওনে, ইয়াত টিভি বৈ আছে মায়ে। এতিয়া কি কৰিম তাকে, উঠাই থ'বলৈও জেগা নাই। এতিয়া ক'ত উঠাই থ'ম। হ'ব হৈ যাব, আহা। হা হা কাঁচা বাদাম। ক'ত কাঁচা বাদাম ওলাইছে? ক'ত চাই লওঁ কাঁচা বাদামটো। ঐটো বাকলিটো। অঁ, আহা, হৈ গ'ল। এয়া আমাৰ বেটীয়ে মাছ মাৰি এতিয়া ওপৰলৈ উঠি গৈছেগৈ ন বেটী? তোমাৰ মাছটো ওপৰতে দেখুৱাই দিবাগৈ দেই, কিমান পালে। অঁ, ব'লা। এই ভালকৈ দাঙি লৈ যোৱা, আকৌ জাকৈটো বেয়া হৈ যাব নহয়। ভালকৈ লোৱা। অঁ, জাকৈটো পেলাই পলাইছে সি। এই আমাৰ বেটী জাকৈটো ইয়াতে অলপ খুৱাই দিম। নাতে গাইছ, মাছ নাপালে বুলিছে একদম বেটী দুখ লাগি আহিছে। এই ওপৰতে মাছ কেইটামান আছে, তাকে খালৈটো ভৰাই দিম। তাৰপিছত আপোনালোক সকলোকে দেখুৱাই দিম, যাতে আমাৰ বেটী ভাল পায়, নহ'লে কান্দি দিব। সেয়ে এতিয়া খালৈটোতে মাছ কেইটামান ভৰাই দিম। তাৰপিছত আপোনালোকক পালে বুলি দেখুৱাই দিম আৰু নহ'লে কান্দি থাকিব। গাইছ, আমাৰ বেটী জাকৈ মাৰি মাছ পালে গাইছ, চাই দিয়ক। আমাৰ বেটী ইমান মাছ ধৰিব জানে ন বেটী? এয়া গাইছ, ইমান পালে আমাৰ বেটীয়ে মাছ খালৈৰ পৰা ইয়াত উলিয়াই দিলে। এয়া আমাৰ বেটী মাছ ধৰিলে দেই গাইছ, সকলোৱে চাই দিয়ক। হৈ গ'ল এতিয়া বেটী, দেখুৱাই দিলোঁ দেই। দেখিলে চাগে বেটী কি কৰি থাকে। পানী বাঢ়িছে বুলি কওঁতে একদম জাকৈ মাৰিব লাগে। সেয়ে অলপ পিন্ধাই মেলি জাকৈ লৈ মাছ অলপ মানে জাকৈ মাৰিব দিলোঁ। কিন্তু উঠিব মন যোৱা নাই, সি মাছ নাই পোৱা আৰু মাৰিম, মাছ পাই মেলিয়ে উঠি আহিম বুলি কৈ আছিলে। হ'লেও বেছি পানী থাকিলেও বেয়া, যিহেতু এতিয়া পানীখিনি নতুনকৈ আহিছে, লেতেৰা পানী হয়। সেয়ে অলপ খেলিব দিলোঁ আৰু উঠিব মন নাছিলে, হ'লেও যেনি তেনি উঠাই লৈ আহিছোঁ। আৰু মাছ নাপালে বুলি দুখতে আহি আছে, দুখ লাগিলে ইয়াৰ। তাতে কেইটামান ভৰাই দিলোঁ আৰু মাছখিনি, তেতিয়া ভাল পাইছেগৈ সি। আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু নতুন ভিডিঅ'টো পাবলৈ হ'লে আপোনালোকে তলত থকা বেল আইকনে প্লিজ অল কৰি থৈ দিব। নহ'লে আজি ভিডিঅ'টো ইমানতে সামৰিব লাগিব। আকৌ লগ পাম, বাই বাই।